কাক লিখি দিছে 525 টাকা ইয়াত চাওক ইমান চেক কৰিব কথা ইমান চেক কৰিব কাটলে চেক না কাৰ ঘৰত আছে খৈৰাবাৰী পিনে নহয় নহয় পিনে যায় এনেকে নহয় মৰি পাৰে এনেকে আহি যাব নাও কথা ঠিক আছে আপুনি ঘূৰি যাওক পিছে যাওক চেক কর পয়সা এটু বড় মেডিসিন হয় হ্যাঁ চেক কর আপনাদের সাংবাদিক হলে সাংবাদিক হলে সাংবাদিক নহয় সাংবাদিক নহয় মই খুদিছো মই বেমাৰী মানুহ ক'ত যাব এতিয়া আপোনালোকে প্ৰেছাৰ ষ্টক খৰেবাৰী যাব এতিয়া আপোনালোকে খৰেবাৰী যাব আৰে মই খৰেবাৰী যাব এই ভাইটি হৈছে না ৰবা হাল্লা হৈছে আপোনালোকে এই সময়ত চেক বুক কিয়ৰ কি মোৰ প্ৰেছাৰ ষ্টক দাদা মোৰ বেমাৰী কি কাৰণে গাড়ী থাকে কেমেৰা চেক বুক লৈ কি নো প্ৰবলেম এই চেক বুক কি হয় চেক বুক কি কাম আছে চেক বুক কি কাম আছে চেকবুক কিহৰ চেকবুক চেকবুক কি কাম ইয়াত চেকবুক কিহৰ কাম কিহৰ চেকবুক মেডিকেলৰ এই পেচেঞ্জাৰৰ চেকবুকৰ কি কাম কি যদি পেচেঞ্জাৰ হয় চেকবুকৰ কি কাম ইয়াত মানুহ কিহৰ চেক নহৰি যে গাহৰি যি ভাত খুৱাম ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে বোলে নলবাৰী মানুহ আমাৰ সমষ্টিত শুক্লেশ্বৰ ভাঙত ফুৰিব আহিছো বিটিচি হয় ঠিক আছে মাইনাছ আহিছে আপোনালোক এনে হা বুলি কৈছে এনে যদি আহিছে আপোনাৰ পকেটত বিজেপি কিয় আহিল কোনে দিলে ক'ৰ পৰা আহিল এইটো কওক আপুনি টুপি পিন্ধিছি শুক্লেশ্বৰ ভাঙত আহি পেলাই টুপি পিন্ধিছে ইয়াতে কি কাৰণত আছি ফুৰিব আছি ক'ত আছিল আপোনালোকে চবকেইটাতো মোল্লা লাগে গাহৰিকে খুৱাব না সেইবিলাক কথা বেয়া কথা সেইটো নকৰা আপোনালোকৰ নলবাৰীৰ কি আছে সেইটো লাগে কি যুক্তি আছিল কাক চাবা আছিল কাক চাবা আছিল কাক চাবা আছিল পইচা বিলাব আছে ইয়াতে নলবাৰীৰ পৰা পইচা বিলাব আছে ইয়াতে ক'ত আছে ক'ত আছে Tamani pulis আমি ঠিক আছে নো লাগে কি কাম নেই এই নি শুনা কেন খুব পছন্দ করে শুনা এটা ভালকে জানে দে মোর জানে আর মোর ইমান কি স্পষ্ট নয় না পইচা পালি না বাইদেউ কিমান দিলা গাড়ী ভাড়াই নাপালা বেলে পইচা পালি না কৰি
পইচা পাইছি না নাই দে ঠিকে আছে দে এইবিলাক মানুহ সব নৰেন্দ্ৰ সব পইচা বিলাই আছে ভোট কিনি লৈছে মানুহগিলা সব ভাগছে এটা খালি রিক্সা ইয়া গোটা খালি রিক্সা গেছে মানুহগিলা সব পলাইছে এইবিলাক গোটা খালি রিক্সা মানুহগিলা গোটাই পলাইছে গোটাই মানুহ পলাইছে গোটা খালি রিক্সা কোন বান্দিটো পলাইছে গম নাপাওঁ আৰু গোটা খালি রিক্সা বহুত আছে চাই থাকক বেছি নকওঁ গোটা খালি রিক্সা সব মানুহ পলাইছে সব পইচা বিলোৱা মানুহ সব পইচা আনা মানুহ আৰু চাই থাকক বহুত আছে আৰু ইমান কৰিব নোৱাৰো নিজৰ ৰিক্সৰ কথা আছে মই বন্ধ কৰি দিলোঁ হা